হেল্ল' নমস্কাৰ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আজি মোৰ বাৰ্থডে জন্মদিন, গতিকে বিশেষ একো নাই, এনেই ভণ্টিয়ে কৈ আছিলে যে ব্লগ এটা বনাব লাগে বুলি। সেইকাৰণে মোৰ কি হ'ল, আচলতে ঠিকে আছিলে প্ৰথমলৈকে, কিন্তু আবেলি মই গছৰ মানে পানী দি আছিলোঁ। আবেলি নহয়, ঠিক অলপ গধূলিৰ আগে আৰু তাৰপিছত গজাল এটা সোমাই, বহুত ডাঙৰ গজাল এটা সোমাই মোৰ মানে মই পিন্ধি থকা চেণ্ডেলযোৰত ভিতৰেদি সোমাই মানে মোৰ ভৰিখনত ভিতৰত ভৰিটো লাগি গ'ল। মানে ইমান বেয়াকৈ মই লাহেকৈ গজালটোৰ পৰা ভৰিটো যেনে তেনে এৰুৱাই আনিছোঁ, মানে ইমান বেয়াকৈ লাগিলে, গতিকে তেজ গ'ল বহুত ভৰিটোৰ পৰা। তাৰপিছত ভণ্টিয়ে ডেটল আনি দিলে, দেউতাই কিবা বন এখন লগাই দিলে। খোজকাঢ়িব পৰা নাছিলোঁ, সেইটো কাৰণে ব্লগটো বনাব নোৱাৰিম বুলি ভাবি আছিলোঁ। তথাপিও এতিয়া মানে লেঙেৰাই আহিছোঁ আৰু, গতিকে সেই বাৰ্থডে দিনত দেখিছেই নহয় কি ঘটনাবোৰ ঘটিছে। তাৰপিছত আহকচোন এতিয়া বাকীখিনি আৰম্ভ কৰোঁ, কিনো হয়। এইফালে আমাৰ ভণ্টি, তাৰপিছত এইফালে মা আৰু দেউতা ৰৈ আছে। দেউতা এতিয়া যায় মাংস আনিবলৈ, কুকুৰা এটা লৈ আহোঁগৈ বুলি কৈছে, গতিকে দেউতা সেইফালে বজাৰ চজাৰ কৰিবলৈ যাওক। তাৰপিছত সেইকাৰণে এতিয়া ভাবিছোঁ মই অকণ বহি দিওঁ, মোৰ এই ভৰিটো অথনিবা খোজকাঢ়ি আছোঁ যে এতিয়া মোৰ বিষাইছে মানে। গজালে ফুটা ক'লোঁ নহয়, গজালে ফুটা কেছটো। এয়া চাওক, দেউতাই কুকুৰা পাই গ'ল, এতিয়া আজি ৰাতিটো খানা হৈ যাব এতিয়া ঘৰত। এয়া হঠাৎ গিফ্ট পাই গ'লোঁ আৰু পিন্ধি ল'লোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া চকলেট, মায়ে মাংস বনাই আছে। মা চোৱা সেইফালে এবাৰ চাই দিয়া কেমেৰালৈ, এয়া মাংস মায়ে টেষ্ট কৰিবলৈ লৈছে, মানে অকণমান আগতে খাইছে। ময়ো খাই চাওঁ দেই, অকণমান ভোকো লাগিছে বাৰু। একদম উতলি আছে চব ধুনীয়াকৈ, এনেকৈ মাংসখিনি আনিছে। এয়া ৰেডি, এতিয়া আমি টেষ্টিকৈ খাম আৰু, নে কি কোৱা মা? আমাৰ ৰান্ধনি ভাল লাগিছে আকৌ, একদম মাংসটো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, একদম পূৰা লোভৰ পানী পৰিছে। এয়া ভণ্টিয়ে ধুনীয়াকৈ চালাড বনাইছিলে, বিলাহী, আদা, জলকীয়া, পিঁয়াজ, নহৰু এইবোৰ চব দি দিছে। এইফালে মাংস মায়ে ধুনীয়াকৈ বাঢ়ি আছে বাতিত, গৰম গৰম। এতিয়া খাব হ'ব আৰু দেই ধুনীয়াকৈ। এইফালে মায়ে মাংস বঢ়াত ব্যস্ত, এইফালে দেউতাই আলহীৰ লগত কথা বতৰা পাতি ব্যস্ত হৈ আছে। এয়া সকলোৰে ভাতবোৰ ৰেডি হৈছে, এতিয়া আমি এইফালে দেউতাৰ ভাত আহিব, এতিয়া আলহীও খাব। আৰু সেইফালে ভণ্টিয়ে ধুনীয়াকৈ ভাগ কৰি আছে, মাও ভাত বাঢ়ি আছে দেউতালৈ বুলি। এতিয়া আমি খাম আৰু। এয়া আমি ভাতটো ধুনীয়াকৈ খালোঁ, ভাত খাই ল'লোঁ। এতিয়া ভণ্টি এইফালে ভণ্টিয়ে ভাত খাই আছে, ভণ্টি ইমান ধুনীয়াকৈ উঠিছে। বোলে মা ওচৰলৈ চপাই দিছোঁ আকৌ মুখকেইখন ধুনীয়াকৈ উঠিবলৈ। দেউতা ভণ্টিক বেছি ধুনীয়াকৈ উঠিলে। এতিয়া সকলোৱে ভাত খাই ল'লে, মানে মই খাই ল'লোঁ আলহীৰ লগত। এতিয়া তেওঁলোকে খাইছে, দেউতাও খাই আছিলে বাৰু, দেউতা লাহে লাহে খাই আছে কাৰণে অকণমান সময় লাগিছে। কেনেকুৱা হৈছে দেউতা? মা নিজে ৰান্ধিছা? ভণ্টি ধুনীয়া। আলহীয়ে বোলে কেমেৰাত উঠি বেয়া পায়, মানে ভিডিঅ' বনালে হওক বা ফটো তুলে বেয়া পায়, সেইকাৰণে তেওঁলোকক নুঠালোঁ, আলহীক বাই বাই দিলোঁ। সেই আলহী গ'ল, আমিও ঘৰা-ঘৰি হওঁ নে কি কোৱা? মাক আজি বৰ ধুনীয়া লাগিছে আকৌ, মিচিককৈ বৰ ধুনীয়া হাঁহি মাৰি আছে। চাওঁ কেমেৰাটোহে ফ'কাছ কৰা নাই, চাওঁ অকণ ভৰি বিষাইছে মা। চাওঁ এফালে মাম কৈ দিয়ক, ভালকৈ উঠা নাই আপোনাক, ৰ'ব। এতিয়া ধুনীয়া লাগিছে। এয়া আলহী গ'ল, এতিয়া মই মাক কৈছোঁ যে মাক দেখিবলৈ ধুনীয়া লাগিছে, হাঁহি আছে। মা ভৰি বিষাই আছে, আলহী নুঠিলে, মানে সেই উঠাবলৈ মানা কৰিলে, বেয়া পায় বোলে, সেইটো কাৰণে মই নুঠালোৱে ভিডিঅ'। সেইটো কাৰণে মই ভিডিঅ' কৰাও নহ'ল, থাকি গ'ল কথা পাতি থাকোঁতে। আৰু ভাত পানী খাই মেলি ল'লোঁ, দেউতাও গ'ল, গ্ৰিলখন বন্ধ কৰি থৈ আহিলেগৈ, তলা মাৰিলে। এতিয়া আহি আছে ভিডিঅ'টো, আপোনালোকে চাব। হয়তো চাগে বহুত বেছি শ্বৰ্ট হৈ গ'ল, মই যদি কিবা কিবি ইয়াতে আৰু অকণমান জইন কৰিব পাৰোঁ, কিবা কিবি দেখুৱাম। ঠিক আছে। চাওক ভৰিৰ অৱস্থা সাংঘাতিক বেয়া, ফুলি আছে। এয়া সেইটোকে উপায় নাপাই লগাই দিছোঁ। ৰাতি শোৱাৰ পৰা উঠি এয়া দেখিছেনে নাই, এইবোৰ ভৰিত লগাব লগা হৈছে, ইমানেই বিষ হৈছে মানে শুব পৰা নাই। কালি আৰু ভিডিঅ' নবনালোঁ যিহেতু মোৰ ভৰিটো বিষাই থাকিলে। এয়া আজি পিছদিনাখন বেজি ল'বলৈ ওলাইছোঁ দেউতাৰ লগত। এয়া ৰাইজ, কালি ভৰিত দুখ চুখ পাই মেলি অৱস্থাটো বেয়া হৈ গৈছে, খোজ চোজ কাঢ়িব মেলিব পৰা নাই।
তে বেজি দুটা লৈ আহোঁগৈ বুলি ভাবিছোঁ দেউতাৰ লগতে ওলাইছোঁ আৰু হেলমেট ক'ত দেউতা এইখিনি ভিডিঅ' ভণ্টিয়ে কৰা এয়া আহি আমি বাটমাৰি পালোহি গৈ থাকোঁতেনো আৰু কি ভিডিঅ' বনাম সেয়েহে একো ভিডিঅ' বনোৱা নাই তথাপিও ভৰিটোৰ মানে মোক বিষে একদম মূৰলৈকে ধৰিছে এয়া আহকচোন আমি ঘিলামৰা হস্পিটেল আহি পাই গ'লোঁ আমি ভিতৰলৈ সিহঁতৰ লগত মই গৈ আছোঁ আমি ডক্টৰক দেখুৱাই মেলি লওঁ আৰু তাৰপিছত কি হয় আপোনালোকক জনাম হা দেউতাই দেউতা চলো ধুনীয়াকৈ বেজি চেজি লৈ মেলি ল'লোঁ আৰু এতিয়া মোক বেজি দিলে দুটা এটা দিলে আপোনাৰ হাতৰটো টি দিলে আৰু আনটো হৈছে এটা বিষৰ বেজি দিলে বিষৰ বেজিটো মোক আপোনাৰ কমৰত দিলে খুব বিষ হৈছে আৰু হাতত যিটো বেজি দিলে মোক টিটিটো সেইটো বোলে 3 দিনলৈকে খুব বেছি বিষাই থাকিব আৰু জ্বৰ হোৱাৰ সম্ভাৱনা অধিক বুলি কৈছে সেয়ে মোক ভয় খাবলৈ কোৱা নাই যিহেতু বিষো বহুত বেছি হৈছে আৰু দৰৱ চৰৱ দিলে আমি সেইখিনি কিনি ল'ম এতিয়া PRCৰ কামত মই থানালৈ গৈ আছোঁ দেউতাৰ লগত আমি পুলিচ ভেৰিফিকেশ্যনৰ কামত থানালৈ আহি আছোঁ এয়া আহি আমি ঘিলামৰা থানা পাই গ'লোহি এতিয়া ভিতৰলৈ যাওঁ আহিলোঁ আহি মেলি সেয়া মলম দিলে সেইবোৰ টেবলেট সেইবোৰ খাবলৈ মেলিবলৈ দিছে এইবোৰ লগাবলৈ দিছে আহি সেয়া আৰু ঘৰ পাইছোঁহি